हेलो एभ्रिवान मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক বহুত ভালে আছে এতিয়া সময় হল 12টা মই বনাবলৈ আহিছো ভাত আৰু আহিব ঘৰলৈ আলহী মানে বা আৰু ভিন্দ গৈছে তেওঁলোক ডক্টৰৰ ওচৰলৈ গুৱাহাটীত দেখাবলৈ আহি পেলাই সোমাব আৰু আজি থাকিব বাৰু মই পিঠা বনাই থৈছো ফেনি পিঠা আপোনালোকৰ লগত শেয়াৰ কৰি থৈছো একাৰণে দেখা নাই দেখুৱা নাই আপোনালোকক মই কিন্তু আৰু এটা পিঠা বনাম হেতু পিঠাও মই শেয়াৰ কৰি থৈছিলো কিন্তু তেতিয়া মই ব্লগ দিয়া নাছিলো মই মানে ৰেচিপি দি আছিলো গটিকে তাত মানে সোৱা নাছিলে মানুহে এতিয়া দিম যি সকলে মোৰ ভিডিও চাই তেওঁলোকে চাই পেলাই বনাব পাৰিব তেতিয়া হলে চাই থাকক ভিডিওটো আৰু ভিডিওটো চাই কেনেকুৱা লাগিল শেষত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আগুৱাই যাব পাৰিম আৰু নতুন নতুন ভিডিও বনাই থাকিবলৈ সাহস পাম গটিকে চাই থাকক ভিডিওটো বিস্কুট বজাৰ কৰি আনিছা নেকি কোপা বজাৰ কৰি আনিছা হে কোনে কৈ দিছে হা এয়া আজি আমাৰ দুপৰীয়া আহাৰ এফালে বান্ধা কৰি ভাজিলো আৰু এফালে উৰহি ভাজিম পানী খোৱা বোৱা হৈ গ'ল গুণকো খুৱালো এতিয়া মানে ভাবিছো ঘৰখন হাৰি আৰু মুছি লওঁ কাৰণ ঘৰটো আজি মুছা নহল আলহী আহিব বুলি ক'লে ঘৰ দুৱাৰ লেতেৰা হৈ থাকিলে বৰ বেয়া লাগে আগতে যেনেকে থওঁ তেনেকে থাকে কিন্তু গুণ জন্ম হোৱাৰ পৰা একদম ঘৰবোৰ বহুত লেতেৰা কৰি দিয়া গটিকে হেখিনি কৰি লওঁ আৰু আপোনালোকক মই যেহেতু পিঠা এটা বনাই দেখাম বুলি কৈছিলো হেতু মই দেখাম প্ৰথমতে মই কাম চাম কিটা কৰি লওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো কৰি শেষ নহল পোৱালি উঠি গল কেনেকে কাম কৰিম এতিয়া মই এনেকে মই পিহনাত গাজৰ পিহি লৈছো অকনমান মই বেছি পিঠা নবনাও হেতু কাৰণে অকমান লৈছো এয়া হল ধনিয়া আৰু এখিনি হল পালেং মোৰ বেছি হ'ব বাৰু অকনমান মই থৈ দিম আপোনালোকে ইয়াত নৰসিংহ পাতো দিব পাৰে বা বিন যিকোনো আপোনালোকৰ সবজি থাকে হেবোৰ দিব পাৰে যে বান্ধাকবি মিহি মিহিকে কুটি দিব পাৰে মই হেবোৰ একো দিয়া নাই মই খালি এই তিনটা বস্তুৱে দিছো তাৰ পিছত লাগিব সুজি আৰু ইনো এটো আধা কেজি পেকেট মই গুটেটো নলও বাৰু মই ইমান কল লৈছো এপোৱা মানে হ'ব সাগে এটো মানে নিমখিয়া পিঠা আপোনাৰ সুগাৰ টুগাৰ থকা মানুহে এটো খাব পাৰিব ভিন্দৰ যেহেতু সুগাৰ আছে হেতু কাৰণে মই নিমখিয়া পিঠা বনাও এখিনি দি দিছো আৰু ইয়া পালেং তাৰ পাছতে নিমখটো আন্দাজ মতে দিলে হল আৰু তাৰ পিছত এখিনি অকনমান পানী দি পেলাই আনিব লাগিব ইয়া ইনোটো দিলো দে মই পটকে কেমেৰাটো অন কৰিব পাহৰি গলো ইনোটো দিয়াৰ পিছত এনেকে ফুলি যায় সুজিটো 5 মিনিট মান এনেকে থৈ দিলে ভাল আৰু 5 মিনিট হৈ গল এতিয়া হেনেকুৱা ইডলি ষ্টেণ্ডবোৰ পাই যে এবোৰত দি গলে হল ইয়াত ৰিফাইন হানি লব পাৰি কিন্তু মই এতিয়া হানি নলওঁ বাৰু ইয়াত একো তেল সেল মই ব্যৱহাৰ কৰা নাই দে খালি ইনোটোৱে দিছো বেকিং পাউডাৰ তেনেকুৱা ধৰণৰ একোৱে দিয়া নাই ইয়া তেনেকে অকমানকে দি গলে হল এনেকুৱা চামুচেৰে এনেকুৱা চামুচ এক চামুচ দিলে হ'ব পিঠাটো ফুলিব হেতু কাৰণে ভৰ্তিকে দিব নালাগে আধা এতিয়া এনেকে দি গলে হল আৰু এই কুকাৰত পানী অলপ দি 5 মিনিট মানৰ কাৰণে উঠাই দিলে হল ইয়া চাওক উঠাই দিলো মই 5 মিনিট মানে লাগিব তাতকে বেছি একেবাৰে নালাগে একেবাৰে সহজ আলহী আহিলে পটককে বনাই দিব পাৰি আপোনালোকে এবাৰ বনাই চাব কিন্তু তাৰ পিছত মানে এনেকুৱা লাগিব যে এটো পিঠাই বনাও আৰু সোনকালে হৈ যায় এটো চেনি দিও বনাব পাৰি আৰু নিমখকেও বনাব পাৰি মই চেনি দি আপোনালোকক দেখালো এটো কাৰণে নিমখ দিও মই দেখাই থৈছিলো কিন্তু তেতিয়া
নতুনকৈ এতিয়া যিহেতু আৰু বেলেগ কোনোবা আহিছে মোৰ চেনেললৈ চাবলৈ, গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে এইখিনি মই দেখাই দিলোঁ আৰু। এয়া চাওক আমাৰ পিঠাকেইটা হৈ গৈছে, এনেকৈ সোমোৱাই চালে গম পাব। এই দেখিছেনে একো লাগি অহা নাই, তাৰমানে হৈ গ'ল আৰু আমাৰ পিঠা। অঁ কৈ দিয়াচোন, এইফালে আহি পেলাই কোন আহিব চাওঁ, এইফালে আহি ইয়াত কৈ দিয়া, এইফালে কৈ দিয়া, ইয়াত চাই কৈ দিয়া কোন আহিব, কৈ দিয়া কোন আহিব আমাৰ ঘৰলৈ আজি। অঁ ঠিক আছে, আমাৰ ঘৰলৈ কোন আহিব কৈ দিয়া। আৰু মামা নে কোন? ঠিক আছে দিয়া, নেমাটো দিয়া মই তোমাক। পালোঁ পাকঘৰ, মানে এতিয়া সন্ধিয়া হ'ল বাৰু। পিঠাকেইটা প্ৰথমতে দেখুৱাই লওঁ, এইকেইটা পিঠাকেইটা আৰু ভাত বনাওঁ। আলহী পাবহি এতিয়া, সিহঁতে চাই থাকিব ভিডিঅ'টো। এয়া মাছ বনাব লাগিব আৰু এইটো মাংস। এয়া আহি গ'ল আমাৰ বুধবৰীয়া বজাৰ। বনোৱা আৰম্ভ কৰি দিলোঁ। এয়া মই পিঁয়াজৰ নলা দি মাছ বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰি থৈছিলোঁ, সেইটো কাৰণে মই এতিয়া দেখুওৱা নাই আৰু। আপোনালোকে এবাৰ বনাই খাই চাব। কোনে কাম কৰিব দিছে তোমাক? কোনে ঘৰ সাৰিব দিছে? নিজে? নালাগে সাৰিব, থৈ দিয়া। এয়া এইফালে হৈ আছে মাংস, মই বনোৱা নাই বাৰু, ভাইটিয়ে বনাইছে। ভাত পানী হ'ল, খোৱা বোৱাও কৰিলোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো কিমান দীঘলীয়া হৈছে ক'ব নোৱাৰোঁ, ছুটিয়ে হৈছে চাগে বাৰু। বহুত ঠাণ্ডাও লাগিছে আৰু এতিয়া ৰাতিও হ'ল, ভাবিছোঁ শেষেই কৰি দিওঁ আৰু এইখিনিতে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈ সকলো ভালে থাকক, ফূৰ্তিত থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক। বাই বাই।